हाय फ्रेंड्स की खबर आपनालोকৰ আজি दीपावली आपनालोকে गम पाए दीपावली आमार खूब प्रिय नहयने बारू दीपावली मोरतो खूब प्रिय लाइट्स बिलाक ভাল লাগে रंगोली ভাল লাগে চাকি ফুটাটো মোৰ খুব ভাল লাগে আৰু লটাৰীটো আছে বাৰু ভিডিওটো বেছি দীঘলীয়া নকৰি আপোনালোকক আজি দেখাওঁ আমি এই উৎসৱটো কেনেকৈ সেলিব্ৰেট কৰিলোঁ ধনতেৰাস 2 তাৰিখে আছিলে আৰু মই মানুহজনৰ বিজি থকা কাৰণে মই 1 তাৰিখে কিনিলোঁ আৰু ধনতেৰাসত গোল্ড সিলভাৰ এনেকৈ কিনিলোঁ কিন্তু মোৰ গোল্ড বহুতেই আছে কিন্তু সেইকাৰণে মই এই সৰু চাই এইটো কটুৰি এটাকে কিনি ল'লোঁ মোক খুব ভাল লাগিলে এইটো সৰু কাৰণে সো মই এইটোকে কিনিলোঁ আজি দীপাৱলীৰ দিনা আমি এসাঁজ বাহিৰত খাম বুলি ভাবিছিলোঁ একচুৱেলি কিন্তু অৰ্ডাৰ কৰি আনিলোঁ জমেটোৰ পৰা সো কি আনিলোঁ দেখাওঁ এয়া নাৰিকলৰ চাটনি এয়া হৈছে চিকেন ললিপপ এয়া দম বিৰিয়ানী এয়া ভেজ পোলাও এয়া হ'ল সালাড আৰু এয়া হ'ল পনীৰ বাটাৰ মছলা এইকেইখন কি আপোনালোকে গম পাইছেনে এইখন হৈছে ষ্টেনচিল মই এমেজনৰ পৰা আনিছিলোঁ এমেজনত আপোনালোকে কিনিলে পাব বিচাৰিলে এয়া একেলগে আহিছে গোটেইকেইখন চাইছোঁ আপোনালোকক এয়া ব্লু গ্ৰীণ এইকেইটা 6টা কালাৰ আহিছে যোৱা নাই Happy Diwali! Lottery খেলি এয়া কণী প্লেট তাৰপিছত সয়াবিন চানা পেকেট এয়া সয়াবিন এয়া আটা ঢেৰ পালে আমুল তাজা আৰু এফালে চাউল 10 কেজি
আৰু লগত পাইছে এইটো হাঁহ এটা। মোৰ চব হাজবেণ্ডে পালে, কিন্তু মই অকল আটা 2 পেকেট পালোঁ আৰু